গাইজ, মই প্ৰীতিস্মিতা দাস। মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুটা ৰেচিপি বনাইছোঁ। সেইটো হ'ল কলডিলৰ ৰেচিপি। কলডিলৰ যোনটো ভিতৰত আপোনাৰ বগা বগা এটা ফুল থাকে, সেইটো ফুলৰ ৰেচিপি কেনেকৈ গুচাইছোঁ, কেনেকৈ বনাইছোঁ, গোটেইখিনি আছে। গতিকে চাবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই কলডিলটো কাটিব লৈছোঁ। কলডিলটোৰ আপোনাৰ ওপৰৰ যোনখিনি ডাঠ পাত থাকে সেইখিনি এটা এটাকৈ গুচাই লওঁ। কিছুমানে ভাবে যে ধৰক নজনাখিনিৰ বাবে কৈছোঁ, এইখিনিৰ সৈতে কাটিব পাৰি, কিন্তু তেনে নহয়। ভিতৰলৈকে বহুতকেইটা ডাঠ পাত থাকে, সেইটো আপুনি আধা কাটি আধা পেলাবই লাগিব। এতিয়া মই যোনখিনি ফুল আছে সেইখিনি ফুলো সাৱধানে এৰাই লৈছোঁ, কাৰণ যিহেতু সেইটো ফুলৰো এটা পকৰি বনাম মই। এতিয়া ধুনীয়াকৈ মই ওপৰৰ তিনিখিলা পাত এৰুৱাই ল'লোঁ। এতিয়াও দেখিছে নহয় কিমান ডাঠ, ওপৰখিনি কাটিব নোৱাৰিম, কিন্তু তলৰখিনি কোমলে আছিলে বাৰু। এতিয়া মই ধুনীয়াকৈ গুৰিটো চাফা কৰি ল'লোঁ। চাফা কৰাৰ পিছত এইখিনিতে মই কাটিলোঁ। কোমলীয়া অংশ চাই কটাৰ পিছত এতিয়া মই চুৰিত খন্দি পেলাই আপোনাৰ ওপৰখিনি যোনখিনি আছে এইখিনি আধাখিনি অকণমান এৰুৱাই ল'লোঁ, আৰু এনেকৈ কটাৰী খন্দি মৰিয়াই পেলাই মই মিহি মিহি কৰি পেলাই যোনটো কাটৰ শ্বেপ আছে সেই শ্বেপটো দি পেলাই এনেকৈ কাটি ল'ম। এয়া চাওক কি ধুনীয়াকৈ আপোনাৰ সৰু সৰু কৰি পেলাই ওলাই আহিছে। কলডিলৰ যিহেতু বহুত আঁহ থাকে, কাটিবলৈ অলপমান অসুবিধা হয়। এনেকৈ কৰি ল'লে আপোনালোকে কাটিও সুবিধা পাব, কাটিবলৈ ভাল পাব। কাৰণ তেতিয়া আৰু চবেই এটা ভুল কৰে, কিছুমানে ওপৰৰ পৰা কাটে। ওপৰৰ পৰা কলডিল কেতিয়াও কাটিব নালাগে, তেতিয়া গুৰিলৈকে দিগদাৰ হয়। সদায় গুৰিৰ পৰা কাটিব লাগে কলডিল, তেতিয়া কাটিবলৈ সুবিধা হয়। কাটাৰ শেষ হোৱাৰ পিছত মই এনেকৈ কলডিলখিনি হাতেদি মোহাৰি ভাঙি লওঁ, কিয়নো ডাঙৰ ডাঙৰ ডাঠ হৈ থাকিলে তেতিয়া চব্জিকণ বেয়া হ'ব খাবলৈ। এতিয়া মই এনেকৈ ভাঙি লোৱাৰ পিছত এইখিনি নিমখ দি পেলাই অলপ সময় মই ভিজাই থ'ম। যিহেতু কলডিলটো ভীমকলৰ নহয়, যদি ভীমকলৰ হয় আপোনালোকে নিমখ দি নিভিজালেও কথা নাই। এতিয়া মই ফুলটো দেখাই দিছোঁ, ফুলটো কেনেকৈ মই কাটিম। এই যোনখিনি ক'লা ক'লা আপোনাৰ ওপৰত ফুল দেখিছে, এই ফুলখিনি মই ঠাৰিটো এডাল এডালকৈ এৰুৱাই ল'ম। এতিয়া মই ভিতৰলৈ আহিলোঁ। মই নিমখত ভিজাই থোৱা কলডিলখিনি টুকি ল'লোঁ, লগতে লৈছোঁ আলু দুটা কাটি। এয়া চাওক, পিঁয়াজ, জলকীয়া আৰু নহৰু গুচাই লৈছোঁ। এতিয়া মই বেটাৰটো বনাম, যোনটো পকৰি বনাম। সেই বেটাৰটোত মই দিম আপোনাৰ, এয়া দেখিছে মই পিঠাগুড়ি ৰেডি কৰি লৈছোঁ। পিঠাগুড়িৰ ওপৰত মই এয়া দিছোঁ জলকীয়া গুড়ি, জিৰা গুড়ি আৰু নিমখ সোৱাদ অনুসাৰে। অলপমান মই চেনিও দিছোঁ, আপোনালোকে নিদিলেও কথা নাই। এয়া মই হালধি দিছোঁ। এইখিনি মই পানী দি পেলাই মিক্সাৰ এটা বনাই ল'ম ধুনীয়াকৈ। বেছি ডাঠো নকৰিব, বেছি পাতলো নকৰিব। বেছি ডাঠ কৰিলেও পকৰিটো দিগদাৰ হ'ব খাবলৈ। এয়া চাওক, মই যেনেধৰণে অলপ অলপকৈ পানী দিছোঁ, আপোনালোকে তেনেকৈয়ে পানী দিব। এনেকৈ পানী দি মিহলি কৰি লোৱাৰ পিছত মই যোনখিনি কলফুল কাটি থৈছিলোঁ এইখিনি মই তাত দি পেলাই অলপ টাইম ঢাকি থৈ দিম। এয়া কেৰাহী গৰম হ'লেই কেৰাহীত মই ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি গৰম হোৱাৰ পিছত মই চামুচেৰে এটা এটাকৈ এনেকৈ কলফুলখিনি দি দিছোঁ ধুনীয়াকৈ ফ্ৰাই হ'বৰ বাবে। এনেকৈ দিয়াৰ পিছত অলপমান ঢাকি ৰাখিছিলোঁ। এয়া চাওক, পিঠাগুড়িখিনিৰ সৈতে কেনেকৈ লাগি ধৰিছে। এইখিনি ক্ৰিস্পি হোৱালৈকে আপোনালোকে ভাজিব। এয়া আমাৰ হৈ গ'ল ৰেডি কলফুলৰ পকৰি। এতিয়া বনাম কলডিলৰ ভাজি। সেইখিনি একেখিনি তেলতে মই অলপমান সৰিয়হৰ তেল দি দিছিলোঁ। তাৰপিছত এতিয়া মই কাটি থোৱা পিঁয়াজ, নহৰু, জলকীয়া গোটেইখিনি দি দিছোঁ। তাত দিছোঁ মই হালধি, নিমখ মই কমকৈ দিছোঁ, কিয়নো মন কৰিব কলডিলটো ভীমকলৰ নাছিলে, সেইবাবে মই নিমখত ভিজাই ৰাখিছিলোঁ। গতিকে নিমখ আছেই, নিমখ মই কমাই দিছোঁ, সেইটো কাৰণে সেইটো মন কৰিব। তাৰপিছত দিছোঁ মই চেনি, আৰু আলুখিনি মই ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া ৰঙা হোৱালৈকে আলুখিনি ভাজাৰ পিছত মই কলডিলখিনি এনেকৈ দি দিছোঁ। দি পেলাই ফুল ফ্লেমত এনেকৈ লৰাই ল'ব। গেছটো কমাই নিদিব, এতিয়া পূৰা ফুল ফ্লেমতেই ভাজিব। ভাজি অলপ টাইম ঢাকি থ'লোঁ। ঢাকি থোৱাৰ পিছত দেখিছে তেলখিনি ওলাই আহিছে। এয়া মই লৰাই লৈছোঁ। এয়া আমাৰ কলডিলৰ ভাজি হৈ গ'ল ৰেডি। আমাৰ ঘৰৰ পিছফালে যিহেতু মৰাভৰলি নদী আছে, এয়া নদী চাওক দৃশ্য। বানপীড়িত সকলো কুশলেই থাকক তাৰে কামনা কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, আকৌ এটা বেলেগ ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ।